ব'লক আজি লখিমপুৰ যাওঁ। অকল মইহে যাওঁ দেই, মায়ে মোক আগবঢ়াবলৈহে যায়। পুৱা 8টাতে ওলালোঁ আজি ASTC বুলি। আৰু এয়া শিৱসাগৰ টাউনৰ মাজে মাজে গৈ ASTC পালোঁগৈ। এয়া মাক দেখিছেনে, মোক এৰি থৈ যাবই বিচৰা নাই। যাওকগে ঘৰলে যাওকগে। 2018 চনৰ ডিচেম্বৰ মাহতেই যেতিয়া বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰ ইপাৰৰ পৰা সিপাৰ যাব পৰা হৈছিল, তেতিয়াৰ পৰা ভাবি থৈছিলোঁ যে লখিমপুৰত এবাৰ গৈ আহিম, যিহেতু লখিমপুৰত মাহী ঘৰ, মাহঁততো গৈয়ে থকা হয়। মোৰ 2018 পৰা প্লেনিং কৰি আজিহে যোৱা হৈছে দেই। কামৰ ব্যস্ততাৰ মাজে মাজে মানুহে অকণমান ফুৰি চাকিও আহিব লাগে, অকণমান জেগাবোৰ এক্সপ্ল'ৰ কৰিব লাগে। দেখিছেনে বগীবিল দলঙৰ পৰা ব্ৰহ্মপুত্ৰখন দেখাত কিমান বিশাল যেন লাগিছে। আৰু যাওঁতে দেখিছোঁ এইফালৰ পৰা বতৰটো বেয়াই হৈ আহিলে। মোৰ আকৌ যিকোনো যাত্ৰাৰে লগৰী এই হজমোলা পেকেজ যে মোৰ বেগত থাকিবই আৰু ক'ৰবালৈ যাওঁ বুলি ক'লে। মোৰ আকৌ উইণ্ড' ছিটটোহে প্ৰিয়, সেইবাবে 5 দিনমানৰ আগতেই ৰেড বাছত টিকেট বুক কৰি থৈছোঁ। আজিকালি সকলোৱে জীৱনটো বহুত জটিল, তাৰে মাজত যে সকলোৱে অলপমান সুখ আৰু অলপমান দুখ লৈ জীয়াই আছে। উইণ্ড' ছিটত বহিলে যে বাহিৰৰ ৰিয়েলিটিটো বুজি পাই যায় দেই। 6 ঘণ্টা যাত্ৰা কৰাৰ পিছত পাই গ'লোঁ সেয়া লখিমপুৰ টাউন। মোৰ মাহীয়ে মোক ল'বলৈ আহিছিল। এয়া মাহীহঁতৰ ঘৰ গৈ পাই ফ্ৰেছ হৈ ডাইৰেক্ট ভাতকে খালোঁ দেই। এয়া সৰু মাছ, ডাঙৰ মাছ, দুখনকৈ ভাজি, এয়া মাহী হাতৰ জুতিয়ে দি খাই ল'লোঁ আজি ভালকৈ। খাই উঠিয়ে দেখিলোঁ এয়া দেখিছেনে কুকুৰকেইটা, কেতিয়াবা 7টা কেতিয়াবা 8টা, আজি পিছে 4টা আহিছে। 4টা এইকেইটা সদায় সিহঁতি লাঞ্চটো আহি ইয়াতে কৰেহি। মাহীহঁতে ইয়াত বৰ মৰমেৰে সিহঁতে সদায় ভাত বনাই থয় আৰু এয়া এনেদৰে সিহঁতক খাবলৈ দিয়ে। ইয়াৰ দেখিছেনে এয়া ভৰিটো কিবা হ'ল। সকলোৱে এনেকৈ ষ্ট্ৰীট ডগবোৰক সহায় কৰিবচোন। খাই বৈ মাহী মই দুইজনী অকণমান ৰেষ্ট লৈ এতিয়া ওলাই গ'লোঁ আইতাহঁতৰ ঘৰলৈ বুলি। আইতা মানে মোক খুৰী আইতা দেই। এয়া দেখিছে, এয়া আমাৰ ককাৰ ভাগৰ ফটো হয় আৰু এয়া ককাই বনোৱা চব ফাৰ্নিচাৰ। কিমান বছৰ হ'ল এই ফাৰ্নিচাৰ? এখন পালেং নিশ্চয় এতিয়া 45 মান হ'ল। 45? এখন নিশ্চয়। আৰু এইবোৰ ফাৰ্নিচাৰ এইখিনি? এইটো একে 45? 45। এইটো দেখিছেনে এটেচ আছে কেনেকৈ ড্ৰেছিং আইনাখন। এইবোৰ চব আগৰ দিনৰ ষ্টাইল দেই। ককা ভাগৰ আগতে ফাৰ্নিচাৰৰ দোকান আছিলে আৰু তেওঁৰ ফাৰ্নিচাৰবোৰ এতিয়াও যে তেওঁ হাতে বনাই যোৱা ফাৰ্নিচাৰবোৰ বহুত মজুত হৈ আছে এতিয়াও। ওপৰত এইটো কি হয়? ষ্টেণ্ড দি দিছিলে ককাই গামোচা থ'বলৈ, ককা নামঘৰলৈ গৈছে যে নামঘৰত ধুতি গামোচাবোৰ তাত থৈছিলে। বেলেগত নথলে কাপোৰত বেলেগ লেতেৰা লাগিব বুলি। মানে আলমাৰিটো বা ছেপাৰেট? আলমাৰিটো জইন কৰি দিছে। খালি সেইখিনি বস্তুখিনি ছেপাৰেটকৈ থাকিব। সেইখন ফটো দেখিছেনে? ময়ো প্ৰথমবাৰ দেখিছোঁ এয়া ককাহঁতৰ ঘৰত। এয়া হৈছে আমাৰ আজু আইতাৰ ফটো আৰু এই আজু আইতাৰ ভাগৰ হাইটে আছিল 6.4 ফিট। মই জনামতে আজু আইতা যিভাগে ওখও আছিল তেনেকৈ বহুত হেল্ডিও আছিল দেই। এতিয়া চাওক আমাৰ ককাৰ কিছুমান ক্ৰিয়েটিভিটি বুলিয়ে ক'ম আৰু, কিন্তু আগৰ দিনত এইখিনি নাছিলে ন। যেনেকৈ এইটো হৈছে ৱাছ বেচিনটো ছাইডত আছে, এইটো চৌকাটো এনেকুৱাকৈ বনাই থোৱা আছে যাতে ধোঁৱাটো ভিতৰলৈ নাহে। এয়া দেখিছে চব বাহিৰলৈ যায়। বৰ্তমান এইখিনি ইউজ নকৰে কাৰণ বহুত বছৰৰ আগতে বনোৱা, কমেও 60-70 বছৰ আগতে বনোৱা। এইটো হৈছে ট্ৰাংক ছেপৰ বাকচ, যাক পেৰা বুলি কয় দেই। একদম কাঠৰ হয়, ইয়াতে বস্তু ষ্ট'ৰ কৰি ৰাখে। আজিকালি মানুহৰ ঘৰত পেৰা দেখিবই পোৱা নাযায়, কিন্তু ককাই 60-70 বছৰৰ আগতে বনোৱা এতিয়ালৈকে ভাল হৈ আছে। আজিকালি প্ৰায় মানুহৰ ঘৰত ফল চিলিং থাকেই, কিন্তু এই 60-70 বছৰীয়া আগৰ ফল চিলিঙো চাই চাওক, পুৰা কাঠেৰে বনোৱা, যিটো বৰ্তমানো ব্যৱহাৰৰ উপযোগী হৈ আছে। সঁচাকৈ কিন্তু ককাৰ কামখিনি বৰ ভাল আছিলে দেই। এয়া হৈছে আমাৰ আইতা। হাই বুলি এনেকৈ দি দিয়কচোন। হাই। এতিয়া আইতা আৰু মাহীৰ লগত অকণমান টাউনলৈ বুলি ওলাই গ'লোঁ আমি একেলগে। আমাৰ মানুহটো চব ওখ মই চাপৰে নহয় চাপাই একে চাৰি মানে ওখ হ'লে বেয়া লাগে। ঘৰ গৈ দেখিলোঁ ভাইটিয়ে একদম পিজ্জা, চিকেন হট উইংছ চব অৰ্ডাৰ কৰি থৈ দিছে আমাৰ দুজনীৰ কাৰণে। যিহেতু মই এবাৰ মাহীহঁতৰ ঘৰলৈ প্ৰথম গৈছোঁ, সেইবাবে মৰমটো অকণমান ভালকৈয়ে পাইছোঁ। তাৰপৰা বোলো খাই বৈ আজি ডিনাৰটো ময়ে বনাওঁ। এয়া মাছ ভাজিছোঁ, মাছ সৰিয়হ দি বনাম আৰু এয়া বেঙেনা জলকীয়া কাটি থৈছোঁ, মাছৰ মূৰ দি জ্বলা ভাজি বনাওঁ।
মাহীয়ে বনাইছিলে বুট আৰু আলুগুটি ভাজি আৰু এয়া সৰিয়হ দিয়া মাছ, বিলাহীও দিছোঁ দেই লগত অকণমান। তাৰপৰা দিছোঁ এয়া একদম জ্বলা ভাজি বেঙেনা মাছৰ মূৰ দিয়া আৰু ভাত আৰু দাইল। এতিয়া একদম ধুনীয়াকৈ খাই লৈছোঁ দুইজনী। তাৰপৰা আজিলৈ এই ব্লগটো সমাপ্ত কৰিছোঁ। অহা কাইলৈ যাম কিছুমান মন্দিৰলৈ, সেইটো ব্লগ চাবলৈ নাপাহৰিব কিন্তু দেই। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।